আমি ওলাই আহিলোঁ কিন্তু লগৰটো অহাই নাই তাক ইমান টাইম ক'লোঁ সোনকালে অহা কথা দেৰি হৈ গ'ল তো মোৰ ভাই আগবাঢ়ি থকা যাব এতিয়া মোক কিবা ক'বি নেকি যাব মন আছিল নেকি কিবা বাৰু এইখন গাড়ী লৈ আহলে আমি ইয়াতে অপেক্ষা কৰোঁ এইখন আমাৰ বহা ঠাই ইয়াত আমি বহিম অলপ এই মোৰ গাড়ী আহি পাইছেহে এই আহি আছে ওলাই এইখনত যাম আমি পতাকা লগাই লৈছোঁ পুৰা বঢ়িয়াকৈ ধুনীয়াকৈ গৈ আছোঁ ব'লা মোৰ লগত এইয়া কাপুলি কি ভাই আধা ঘণ্টা ৰখিলোঁ এই গৰমত পিজি গ'লোঁ দেই তাত ইমান দেৰিকৈ কৰিলি যাবি নে নাযা যদি ইমান দেৰিকৈ কৰিলি আমি যাওঁ এতিয়া ধুনীয়াকৈ পতাকা লগাই লৈছোঁ বৰ্তমান আৰু এটা লগ আছে আমাৰ বুলবুল নামৰ লগ তাৰ ঘৰলৈ গৈ আছোঁ এইয়া লগৰ ঘৰটো পালোঁ সি বৰ্তমান ঘৰতে আছে সি আহিব সি অহালৈ তাক লৈ যাওঁ ব'লা কি ভাইটি গেটটো মাৰা আছে দেখোন অঁ পানী লৈ জল্দি আহ ব'লা সি আহি আছে গেটটো তলা লগা আছে ভিতৰৰ ফালে চ' ব'লা মই গাঁৱতে ৱেইট কৰক সি পানী লৈ আহিব কিবা গৰম লাগিছে নেকি তোমাৰ গৰম লাগিছে এচি চলাব লাগিব অকণমান পিছত চলাম আৰু কি লাগিব কোৱা কিবা খোৱা লোৱা বস্তু কিবা কানি চেখৰ লাগিব মোক আৰু নহ'লে গাড়ী ষ্টাৰ্টিঙে নুঘূৰে আৰু তাৰপিছত ঠাণ্ডা লাগিব ষ্টিং লাগিব তেতিয়া অলপ এনাৰ্জি ড্ৰিংক ৰেড বুল ল'ম বাৰু ৰেড বুল ষ্টিং কাম নহ'ব ৰেড বুল ল'ম বাৰু ঠিক আছে অঁ আহিলা ভাইটি আহিলা অঁ বঢ়িয়া লেট কৰি দিলা ন তুমি বহুত লেট কৰি দিলা মোক আধা ঘণ্টাৰ পিছত মোৰ অৱস্থা চোৱা এই ঘাম কেনে চোৱা ঘাম এই ঘাম চোৱা এই গাড়ীত ৰখি কেনে এই ৰ'দত কিয় ইমান দেৰি কৰিলা তুমি যাওঁ ব'লা যাওঁ ব'লা এই আমি মেইন হাইৱেত উঠিম মেইন হাইৱেত এইটো আমাৰ চকৰ জিৰণি চৰা পতাকা খুব ধুনীয়াকৈ উৰি আছে মোৰ বহুত ভাল লাগি আছে এই মজা তুমি মহান আমাক এই ফ্ৰীতে লৈ যাব ইয়াৰ গাড়ী হয় এইখন আমাক ফ্ৰীতে লৈ যাব বহুত ভাল লগৰ হয় মানে খুৱাই বাৰু খোৱাটো আমি কৰিম এই গাড়ীত তেল চেল ভৰাই কেনে মোক দাৰাগাঁও লৈ যাব ভাল লাগিছে ল'ৰাজন বহুত ভাল দাৰাগাঁও চাইলেহে ক'ব পাৰিম কমেণ্ট দিব পাৰিম ব'লা আমি যাই লওঁ তালৈ কি হয় কি নহয় চাই লওঁ কিন্তু গৰম বহুত লাগিছে এচিও খুৱাই আছে ভাল লাগিছে তেল চেল ভৰাব নেকি পেট্ৰল চেট্ৰল কিবা পেট্ৰল আগত ভৰাম আগত ভৰাব ন ব'লা তেনে তালৈ যাব এইয়া বাহেঁতে চাৰিআলি ৰেলি আমি বাহেঁতে চাৰিআলি পাইছোঁহি ইয়াৰ পৰা মোৰ লগৰ দুটা আছে সিহঁতকো লৈ যাম এইটো চোৱা কি ধুনীয়াকৈ সজাইছে ব'লা সিহঁতক লেবৰ পৰা আমি উঠাই লওঁ সিহঁতে ফোন ৰিচিভ কৰা নাই ফোন কৰিলোঁ কিন্তু ফোনটো ৰিচিভ কৰা নাই তালৈ যাওঁ বাৰু যদি নাযায় আমি তিনিটাই যাম আৰু ত' ব'লা লেবৰেটৰী পালোঁ এইখনে লেবৰেটৰী এইখন তাত লেবৰেটৰী যদি সৰু পতাকা আহে এই ল'ৰাটো লগত থাকে চোৱাই নাই আমাৰ ফালে ব'লা যাবই লাগিব তালৈ তাক ফোন ৰিচিভ কৰিছোঁ এই অলপমান আগত ৰাখি দেই লাষ্টত এইখিনি পানী এই উৎপাত তাক দখৰ সি কিয় ফোন ৰিচিভ কৰা নাই আমাৰ হা কি হ'ল কিবা কবি নে দেৰি কৰিবি যাম কিমান দেৰি আৰু কিমান দেৰি আধা ঘণ্টা লাগিব আধা ঘণ্টাত আমি তাৰপৰা ঘৰ কি আমি যাই নাপাম যিয়ে গৰম হৈছে অলপ সোনকালে কওঁ বল দেৰি হৈ গৈছে কোনো নাহা নাই বল আমাৰ লগত বল ওলো আমি এতিয়া দাৰাগাঁও যাম দাৰাগাঁও ঐ আমাৰ স্পনচাৰ এখেতে আমাৰ ট্ৰিপটো স্পনচাৰ কৰিছে এখেতে চব পইচা বহন কৰিব এখেতে কিবা কওঁ ভাল লাগছে এনেকুৱা চলি লাগে 15 আগষ্টৰ কাৰণে স্পনচাৰ কৰিছেনে এইখন ইয়াৰ পৰা খুলি দিলোঁ আৰু মানে অলপ গাড়ী চলাৰ প্ৰব্লেম হৈছিল চ' ওপৰত লগাই দিলোঁ ইয়াত লগাম এতিয়া ইয়াত লগাই আছে বা খুলি ধুনীয়াকৈ এইবাৰ গাড়ী ষ্টাইলে বেলেগ হৈ যাব এইটো খুলি দিওঁ আৰু এতিয়া খুলি যা ইহঁতে ক'লে 11টা যাম আমি 11টা আহি কেনে উপস্থিত এতিয়া 12টা বাজিল ইহঁতে ওলোৱাই নাই ইয়াৰ পৰা
তো ইহঁতক ৰখি ৰখি এতিয়া 12টা বাজিল, ভোকে লাগিল, ভাত খাবই হ'ল। আকৌ দূৰো আছে, আহি কেনে কি কৰিম ভাবিব পৰা নাই। এইজনী কোনে, এইজনী কোন ওলাল? গুড আফটাৰনুন চলি। হিৰকে 12 বাজি দিলে আমাক। হিৰক বোলে তহঁতে ছুটি দিয়া নাই বোলে, হিৰকে 12 বাম্পাৰ বাজি দিলে নহয়। 12টা বাজে 11টাত বুলি কৈছে, 11টাত কৈ পেলাই বাম্পাৰ বাজি দিলে। তহঁতে বোলে তাক ৰিলিজ দিয়া নাই, কিয় আহিলে? ইমান হেৰেছমেণ্ট কিয় কৰা ল'ৰাটোক? তই হেৰেছমেণ্ট কিয় কৈছ কৈছোন? এইজনী ছোৱালী যাক যাব দিয়া নাই, এইজনী তাৰমানে এইজনী মেনেজমেণ্টত আছে, যাব দিয়া নাই, কিয় ইমানখিনি কিয় কৰিছে? মিঠাই আনব মিঠাই আনিছে, মিঠাই এই মিঠাই আহিছে যাব 1 খৰা। ঐ চা মিঠাই দিছে 1 খৰা, 1 খৰা মিঠাই। চাওঁ বিচি এদিৰ অভাৱ, চাওঁ 1 খৰা মিঠাই কৈছে, এটাও দিয়া নাই আকৌ, দেখাও দি। হিৰকে মুড নোহোৱা কৰি দিলে, এতিয়া নাজানোতে লাগিছে। 12টা বাজি হ'ল, আমি ইয়াত 10:30টাৰ পৰা ৰখি আছোঁ। এতিয়া ভ্লগে বনাই আছোঁ, কি কৰিম আৰু? আমি যাওঁ নেকি পিছে তেনেহ'লে? আমিও যাওঁ নেকি তেনেহ'লে? আনি দিলে। আৰু এইজন ল'ৰা 11টা কৈ কেনে আমাক 12টা বাজাই দিলে। এইজনক বহুত গুৰুত্বকৈ চা, বহুত ধ্যান দি চা, টাইমৰ ভেলু বুজি নাপালে। আমি কিবা কবি? 1 ছেকেণ্ড দেৰিকৈ শেষ নকৰোঁ। কেইটাত ওলালে তুমি? 12টা ডিউটি শেষ হ'ল, 12টা 0। তুমি মোক ফোনত 11টা বুলি কৈছিলা নেকি? 11টা এই কল, এই ব্ৰেড, নহয় এই হ'ল কিবা বম বুলি কয়, বম। আৰু এই হ'ল ব্ৰেড, এই খাই পেলাই পেট ভৰাব লাগিব আমি গাড়ীত, ইমান ভোক। এই আমি কি পালোঁ? নাও কাটা। আৰু এই হিৰক কাণ কৰিছিলোঁ কিবা। হিৰক কি আনিছা তুমি? ৰং ৰাস্তাত সোমাই দিলে মিকুলে। এতিয়া আমাৰ ৰাস্তা পোৱা নাই, আমি পথাৰৰ মাজত সোমাই কেনে ৰৈ গৈছোঁ, ৰাস্তা নাধাৰবা, ৰাস্তাই পোৱা নাই আমি। আৰু এই চব খেলি মেলি হৈছে আমাৰ মিকুল ভাই। এইটো মিকুল ভাই কৈছে গড়েশ্বৰ হৈ কেনে বোলে বহুত সহজ হয়, ওচৰ হয়। আমিও আহিলোঁ, ভাবিছোঁ নতুন ৰাস্তা এটা চাই কেনে যাম। মিকুলে কোৱাচোন কি কৰিলে এতিয়া? নাই এতিয়া আৰু ক'ব লগা একো নাই, এতিয়া নাই পৰ্যায়তে নক'ব লাগে, পৰ্যায়তে নাই। হিৰক কি ক'বলৈ একো নাই, আগতে পাই লওঁ, তাৰপিছত আপোনালোকক লগ কৰি আছোঁ। পাপুলিবাৰ বহুত খং উঠি আছে, ড্ৰাইভিঙৰ বহুত কষ্ট হৈছে। কোনোদিনা বোলে এনেকুৱা ৰাস্তাত গাড়ীয়ে চলা নাছিলে, আজি গাড়ী চলাইছে, তাৰ ওপৰত খং উঠিছে আমাৰ ওপৰত। আৰু মই ভাবিছোঁ এতিয়া চব এৰিলোঁ, আৰু ভ্লগিঙে এৰিলোঁ। এতিয়া আমি পনিতাত ভাত খাম যায়, পনিতাত ভাত খাই কেনে ঘৰ ল'ম। এতিয়া দাদাগা চাদাগা কেঞ্চেল আৰু এতিয়া এৰিলোঁ তহঁতক, বাই বাই। নামিব লগা হৈছে গাড়ী চিংগুল ড্ৰাইভাৰ যাব। এই ৰাস্তা বেয়া আছে, ৰাস্তা চোৱা। এই আমি কি ৰাস্তাত সোমাইছোঁ, এই চব মিকুলে কৰিছে। এইজন মিকুলে চব খেলিব লগাইছে। আমিতো খোজকাঢ়ি যাব লাগিব, ৰাস্তা নাই আমাৰ, ৰাস্তা নাই, উপায় নাই, ভাষা নোহোৱা গৈছে। এই 15 আগষ্টৰ দিনা ভাষা নোহোৱা হৈছে গৰমত। খেলি উঠানৰ ৰাস্তাটো এইটো ৰাস্তাই, এইটো ৰাস্তা ল'লোঁ আমি দাদাগৰ কাৰণে। পাম আমাৰ আগতে এইখন গাড়ী বোলে হেৰাইছে, ইহঁতে এতিয়া আমাক দেখাই আছে। ফাইনেলি 4টা বাজিল, এতিয়াহে আমি মেইন হাইৱেত উঠিছোঁ। এই 12টা বজাৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া 4টা বাজিল। এতিয়ালৈ আমি দাৰাগাঁও গৈ পোৱা নাই। দাৰাগাঁও পাম নে আজি আমি? কেইটা বাজিল? গতিকে চাই থাকক আমি দাৰাগাঁও পাওঁ নে নাপাওঁ, আৰু ব্লগটো এনজয় কৰক। আৰু ছেকেণ্ড পাৰ্ট আহিছে, এইটো সোনকালে ছেকেণ্ড পাৰ্টৰ গোটেইখিনি গম পাব, আমি দাৰাগাঁৱে পালোঁ নে ঘৰতে আহিলোঁ নে পৰিণীতাতে ভাত খালোঁ। চ' আমাৰ লগত থাকক আৰু ব্লগটো এনজয় কৰক। যদি ব্লগটো ভাল লাগে তো কমেণ্ট, শ্বেয়াৰ, লাইক কৰি দিব। থেংক ইউ। আজিলৈ এইখিনিয়ে।